আজি দিনটো এনেই গ'ল, দিনটোত ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া প্ৰায় 7:30 বাজি গ'ল, সন্ধিয়া 7:30 বাজি গ'ল। সন্ধিয়া মানে ৰাতিয়ে হৈছে আৰু তথাপিও 7টা বজাৰ টাইমখিনিত সন্ধিয়া কৰা হয়। এতিয়াৰ পৰাই মই ভ্লগটো বনাই ষ্টাৰ্ট দিলোঁ, কাইলৈ কণ্টিনিউ কৰিম। বলক তেতিয়াহ'লে কি কৰোঁ দেখাই আছোঁ। ভাবিছোঁ কিবা কিবি কৰোঁ এতিয়া, বলক। হাই ফ্ৰেণ্ডছ, এতিয়া মই মোৰ কাম ষ্টাৰ্ট দিম। মানে আপোনালোকে ভাবিছে কি মই কি কৰিম এতিয়া এই ৰাতি। এই চাওক, এইটো মাণ্ডালা আৰ্ট, এইটো আঁকিম। মই ছবি আঁকি মানে খুব ভাল পাওঁ, এনে থাকিলে ছবি আঁকি থাকোঁ বেছিভাগ পায়। সেইকাৰণে এতিয়া আঁকিম। তাৰে মানে এইখন ফুল হৈ গৈছে আৰু মানে এখন পাত আঁকি এখন পাত নাকো, সেনেকৈ কৰোঁ ন, সেইকাৰণে মানে ফুল হৈ গৈছে। ইয়াত এইবাৰ হেৰি কৰিম, আঁকি অঁকাৰ পিছত আপোনালোকক দেখাই আছোঁ। মানে আঁকি থকাতে দেখাম কেনেকৈ আঁকো। বলক তেতিয়াহ'লে চাই থাকক। মই এতিয়া আঁকা ষ্টাৰ্ট দিম আৰু কেইখনমান মই আঁকিছোঁ মাণ্ডালা আৰ্ট। আপোনালোকক মই ভিডিঅ'তে ফটোকেইখন মাৰি দিম, আপোনালোকে চাব আৰু কেনেকুৱা লাগে ক'ব। কেনেকৈ আঁকি মই ভাবি আছোঁ, তাকে চাই আছোঁ চকুটো। এইটো আঁকি চাই আছোঁ আৰু কেনেকৈ আঁকিম। ফাৰ্ষ্ট স্কেল নাপালোঁ, এতিয়া দাদা কি বা লৈ আহিলোঁ। এতিয়া মানে আস্তাং ল'ম মানে চালোঁ। আস্তাং অনাৰ পিছত আপোনালোকক দেখাইছোঁ, ষ্টাৰ্ট কৰি আছোঁ। অলপ আঁকি লওঁ, আধা অকাহৰটো আঁকিব লাগিব আৰু এইখিনি হ'ল হৈছে প্ৰায়। এইটো আঁকিব লাগিব, আপোনালোকক অঁকা হ'লে দেখুৱাই আছোঁ। এতিয়া প্ৰায় ৰাতি 9:30 বাজিল, কেইটা বাজে অঁকাহতে বাৰু আপোনালোকক দেখাম দেই। এতিয়া প্ৰায় 9:40 হৈ গ'ল আৰু আঁকা বন্ধ কৰি আহিলোঁ আৰু এতিয়া পাকঘৰত আহিলোঁ। মায়ে কি কৰি আছে চাওঁ, কি কৰি আছে এটা হাঁহি দিয়া ধুনীয়াকৈ। ভাত সাজি আছে। এতিয়া ভাত খাই আৰু আঁকিম তাৰপিছত। হাই ফ্ৰেণ্ডছ, এতিয়াও আঁকিয়ে আছোঁ। এতিয়া প্ৰায় 11:11 হ'ল, টোপনিও লাগিছে। আজি বেছি নহ'ল অঁকা, এইখিনি হ'ল আঁকি আছোঁ আৰু কালি আঁকিম। দিয়ক আজিলৈ গুড নাইট, দিছোঁ। কালি আৰু পুৱা লগ পাম। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি মানে মোৰ গুড মৰ্ণিংটো অলপ দেৰিকৈ হ'ল, প্ৰায় 11টা বাজিল দিনৰ। এতিয়া গুড মৰ্ণিংটো হৈ গ'ল। আজি বতৰটো ইমান ধুনীয়া, বৰষুণ পৰি আছে। সঁচাকৈ বৰষুণ পৰিলে মানে বহুত ভাল লাগে, কাৰণ পাতবোৰ একদম সেউজীয়া সেউজীয়া হৈ যায়, আমাৰ ফুলবোৰ ফুলি উঠে, বহুত ভাল লাগে। বলক আপোনালোকক দেখাই আছোঁ আমাৰ ফুলবোৰ। ফুলবোৰ ইমান ধুনীয়া। ৰ'ব মই অকণমান তলত যাই দেখাই আছোঁ। চাওক কিমান ধুনীয়া লাগে। এই এল'ভেৰা ঢেৰ ফুল আছে। এইডাল মধুৰিআমৰ গছ, আমাৰ ইয়াত সুফুৰি বুলি কয়। বৰষুণত তিতি ভাল লাগে, কিন্তু এতিয়া তিতিব নোৱাৰি। বেমাৰ হ'লে ডক্টৰৰ তাত যাব লাগিব। ডক্টৰে যদি বা কৰোণা পজিটিভ কৈ দিয়ে কি হ'ব মোৰ, সেইকাৰণে নিজিকো আৰু। কিউট, এইটো কালাৰ বহুত ভাল লাগে, বহুতেই মৰম লগা। বহুত ফুল আছে। এইডাল হৈছে মানি প্লেণ্ট। এই আৰু ভাল লাগে, কেতিয়াবা চাই থাকোঁ এইখিনি ফুলকে। আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ। আজি হৈছে 31 মে' আৰু আজিৰ পৰা আমাৰ ইয়াত মানে সৰভোগৰ বৰ্ণগড় অঞ্চলত জাগৰণ উৎসৱ আৰম্ভণি হ'ব। আৰু জাগৰণ উৎসৱত আমি কোনো ধৰণৰ মছলাজাতীয় সামগ্ৰী যেনে ধৰক নহৰু, পিঁয়াজ এইবিলাক খাব নোৱাৰি, মাছ মাংস কণীবিলাক খাব নোৱাৰি। আৰু তাৰপিছত জাগৰণ উৎসৱৰ পিছতেই মানে জাগৰণ উৎসৱৰ পিছত শেষ হোৱাৰ পিছত মানে আমাৰ ইয়াত গোঁসাই আহে, যিটো আমাৰ সৰভোগৰ ঐতিহ্যমণ্ডিত স্থান গৰখীয়া গোঁসাই। আৰু গৰখীয়া গোঁসাই প্ৰত্যেক গাঁৱে গাঁৱে মানে গৰখীয়া গোঁসাই ঘূৰাই ফুৰে। এটাক আমি কওঁ গোঁসাই ফুৰা বুলি। আৰু
গোঁসাইপুৰৰ পিছত গৰখীয়া মন্দিৰত হোমযজ্ঞ পতা হয় আৰু এনেদৰেই জাগৰণ উৎসৱৰো সমাপ্তি ঘটে। বিখ্যাত স্থান মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোঁসাই থানত বাৰু আপোনালোকক কেতিয়াবা লৈ যাম, যিহেতু কৰোণাৰ এনেকুৱা চিটুৱেশ্যন, সেইকাৰণে মানে সেইটো গৰখীয়া গোঁসাই থান বন্ধ কৰি ৰখা হৈছে। আৰু যোৱা বছৰো আমি আচলতে গোঁসাইপুৰা উৎসৱ ভালদৰে পালন কৰিব নাপালোঁ, আৰু এই বছৰো নোৱাৰিম, কাৰণ এই বছৰ কৰোণাৰ বহুত প্ৰকোপ হৈ আছে। মানে কৰোণাৰ কাৰণে সমগ্ৰ পৃথিৱী আচলতে এনেকৈ যুদ্ধ কৰি আছে কৰোণাৰ বিৰুদ্ধে। আৰু এই যেতিয়া কৰোণা চিটুৱেশ্যনটো ভাল হয়, তেতিয়া যেতিয়া গৰখীয়া গোঁসাই থান খোলে আপোনালোকক লৈ যাম আৰু গৰখীয়া গোঁসাই আৰু থকা এই সুন্দৰ ইতিহাস আপোনালোকক ক'বলৈ যত্ন কৰিম। আৰু বলক তেতিয়াহ'লে মই কালি আঁকি থকা এটা আধৰুৱা ছবি আছিল, সেইটো কৰি দেখুৱাম। আঁকি দেখুৱাই ছবিটো আঁকি আছোঁ, এতিয়া হোৱাই নাই, বহুত টাইম হৈ গ'ল আঁকি আছোঁ। মাণ্ডালা আৰ্ট আগতে বহুত টাইম লাগে, বহুত সময়ৰ প্ৰয়োজন হয় আৰু ধৈৰ্যৰো প্ৰয়োজন হয়। ধৈৰ্য নহ'লে মাণ্ডালা আৰ্ট কৰিব নোৱাৰি, কাৰণ বহুত সৰু সৰু বস্তুবিলাক আঁকি থাকিব লাগে। ৰ'ব আপোনালোকক দেখাম, মই এনেকৈ আঁকি আছোঁ। এতিয়াও সৰু সৰু বস্তু কিছুমান আঁকিব লাগে, কাৰণে বহুত টাইম লাগে। হ'ব আৰু বেছি নাই, বেছিখিনি হৈ গ'ল। যেতিয়া সম্পূৰ্ণকৈ হ'ব তেতিয়াহ'লে আপোনালোকক দেখাই আছোঁ। আঁকি থাকোঁতে দেখুৱাব নোৱাৰিলোঁ, কাৰণ মোবাইলত পৰাই চাই আঁকি আছোঁ। মোবাইলটো সেনেকৈ দিগদাৰ হ'ল, সেইকাৰণে নোৱাৰিলোঁ। আৰু যেতিয়া অঁকা হয় তেতিয়া আপোনালোকক দেখাই আছোঁ। আৰু কেইখনমান মই আঁকিছিলোঁ, সেইকেইখন বাৰু দি দিম মই। হাই ফ্ৰেণ্ডছ, ফাইনেলি হৈ গ'লোঁ অঁকা। উল্টা দেখি ভালকৈ আপোনালোকক ফটো মাৰি দেখাম, আৰু যে কেইখনমান আঁকা বুলি কৈছিলোঁ সেইকেইখনো মই ফটো মাৰি দি দিম, বা এটা কিবা ভিডিঅ' হ'লেও বনাই দি দিম। আৰু তেতিয়াহ'লে ব'লক, অলপ বহুত টাইমৰ পৰা মই ছবিয়ে আঁকি আছোঁ। বাহিৰত অলপ ফুৰি আহোঁ, বৰষুণো দিছিল ন, এতিয়া ভাল লাগিছে, বতৰটো ভাল লাগিছে, বৰষুণো দিছে। বাহিৰৰ পৰা অকণমান ফুৰি আহি আহোঁ। নহয়, ভিডিঅ' বনাই আছোঁ, অলপ ফুৰি আহোঁ। চাই আৰু কিয় হাঁহি থাকা, খাই আছোঁ, হাঁহি আছে। বলক অলপ ফুৰি আহোঁ মানে আৰু অলপ ৰাস্তাৰ পৰা ফুৰি আহোঁ। বানপানী দেখুৱাব লাগে ক'ত? আমাৰ ৰাস্তাত বানপানী হৈছে, অলপ বৰষুণ পৰিলে বানপানী হয়। কি দেখা, একেবাৰে যাব নোৱাৰি, ইমান বৰষুণত মানে ৰাস্তা আমাৰ অলপ বৰষুণ দিলে ৰাস্তা আমাৰ একদম অৱস্থা নাইকিয়া হৈ যায়। তাত একো নিব নোৱাৰি, চাইকেল নিব নোৱাৰি, স্কুটি নিব নোৱাৰি, তাৰ উপৰি পৰি যাম মানে। অঁ, বহুত বৰষুণ পৰিছে। কি কৈছে? অঁ, আইতাই কিবা কৰিছে। বৰষুণ হাই দিচোন দে, হাই বুলি হাই কৰি দি। আমি ভিডিঅ' কেইটা দেখাম দে, ভিডিঅ' দেখামকে দেখাই নাই। ৰ'ব, মই আকৌ মোৰ লাষ্টৰ কথাখিনি কৈ দিওঁ আৰু একেবাৰে। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, আৰু মাণ্ডালা আৰ্টটো কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব, ভাল লাগিছে নে বেয়া লাগিছে। তাৰপিছত ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।